কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মুখ্য সংবাদ, কলিয়াবৰ প্ৰেছ ক্লাবে বিদায় জনালে সাহসী সুদক্ষ আৰক্ষী বিষয়া শ্যামন্ত শৰ্মাক। এটা বিশেষ অনুষ্ঠানৰ মাজেৰে আজি কলিয়াবৰ প্ৰেছ ক্লাবে বিদায় জনায় কলিয়াবৰ মহকুমাৰ উপবিভাগীয় আৰক্ষী বিষয়া শ্যামন্ত শৰ্মাক। শ্যামন্ত শৰ্মা এজন সাহসী আৰু দায়িত্বশীল আৰক্ষী বিষয়া হিচাপে জনসাধাৰণৰ মাজত পৰিচিত। তেওঁৰ তৎপৰতাতেই নামঘৰত সংঘটিত চুৰি ঘটনাৰ মূল দুৰ্ধৰ্ষ গেংটো উৎখাত হৈছিল, যি সকলোৰে প্ৰশংসাও অৰ্জন কৰিছিল। কলিয়াবৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা তেওঁক ফুলাম গামোচা, স্মৃতিচিহ্ন আৰু হৃদয়ৰ গভীৰতাৰে শুভকামনা জ্ঞাপন কৰা হয়। তেওঁ আজি কলিয়াবৰ মহকুমাৰ পৰা গুৱাহাটীলৈ বিদায় লৈ আহিব। আমিও জনাইছোঁ আন্তৰিক শুভেচ্ছা। আপোনাৰ সাহসিকতা আৰু নিষ্ঠাৰে আগন্তুক পথ চলাত আলোকবৰ্তিত হৈ থাকক। সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।